সকলো ৰাইজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই আমাৰ দদাই ককাইদেউ ইহঁতৰ অলপ দুআষাৰ আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। কি বনাইছা সেইটো? ভাইটি আমি দুখীয়া মানুহ টঙাল কাম কৰি যাওঁ। কাইলৈ এতিয়া ঘৰটো চাৱনি কৰিব লাগে, টঙাল নাই, টঙাল বনাইও কাইলৈ এতিয়া ঘৰটো পুৰা চাৱনি কৰিব লাগে। হয় নেকি? ঠিক আছে। কালি এতিয়া এই গৰুকেইটা বন্ধা হৈছে যে সেই ঘৰটো ভাগিলে কালি ধুমুহাত। এতিয়া আমি মানুহকেইটা ভালকে আছো। এতিয়া গৰুকেইটাতো কষ্ট দিলে নহ'ব নহয়। হয় গৰুকেইটা কষ্ট দিলে নহ'ব। আমি মানুহটো যেনেকে থাকিলে আমি গৰুকেইটা আমি কষ্ট নিদিওঁ, কষ্ট দিব নোৱাৰো। এই লক্ষী বস্তু আমাৰ সেইবোৰ লক্ষী বস্তু আমি একদম ইয়াত টিপটাপকে থওঁ দেই। আমি একদম এইটো গধূলি জাক ঝাক দি একদম ধোঁৱা দি ভাল আমি যেনেকে আঁঠুৱা লৈ শুওঁ নহয়, আমি গৰুটা সেনেকে ব্যৱহাৰ কৰোঁ। হয় সেনেকেই ব্যৱহাৰ কৰিব লাগিব। তেতিয়া ধৰ বস্তুবিলাকে জীৱ জন্তুৱে ভালকে লগ ল'ব। তাৰপৰা আমাৰ এই ছাৰ তাৰ ফালে আহিলো, সি এতিয়া টিভি চাই আছে। এইটো বৰ্তমান ইউটিউবাৰটো বলা ভাত খাই আছে। তাৰপৰা আমি ছাৰৰ ঘৰলৈ আহিলো। ছাৰ এতিয়া টিভি চাই আছে। আমাৰ এজন ছাৰ এইটো হেডমাষ্টাৰ কৰিছিলে দেই আগতে, এতিয়া অৱশ্যে হেৰি হ'ল আৰু বোলে বুঢ়া হৈছে গা। এতিয়া তাৰ পদটো এৰি তাৰ হেৰি ভতিজাকৰ দি দিছে পদটো, এতিয়া নোৱাৰো বুলি কৈছে। এতিয়া বহি পিনি ভালকে চাইছে আৰু বাতৰি কিবা কিবি চিনেমা আমি আমাৰ সহায় কৰিছোঁ আৰু সহায় সহযোগ থাকিব লাগিব। কামটো অলপ কৰি দিছোঁ। মানুহৰ বাবে গান এটা আছে। যদি সেইটো গানটো তুলনা কৰি পেলাই মানুহে থাকিব লাগিব, ভাবিব লাগিব। মানুহৰ বুলি গান এটা আছে, এইটো ঠিক তেনেধৰণে ভাবিব লাগিব। মানুহৰ বাবে অকণো নুবুজে, সেনেকে আছিলে গানটো। সেই ঠিক তেনেধৰণে ভাবিব লাগিব। কাৰণ কেলে মানুহৰ কাৰণে যদি নাভাবে তেনেহ'লেনো কেনেকৈ হ'ব? ধৰা বন্ধাকে এনাজৰিয়ে ভালদৰে ধৰা বন্ধা কৰি সকলোৱে ভালদৰে সেনেধৰণে থাকিব লাগিব। তেতিয়া ধৰ চবেই ধৰা বন্ধা থাকিলে ভালদৰে থাকিব পাৰি। তোমাৰ কথাটো মই চিন্তা কৰিবি তুমি। চিন্তাটো কৰি আছো চাগে। বোৱাৰী ছোৱালীজনী বিচাৰিব লাগিব। নাই ঠিক আছে। আজিলৈ আপোনালোকৰ আগত ইমানখিনিয়ে দেখুৱাই সমাপ্ত কৰিছোঁ। অ'কে বাই, থেংক ইউ। জয় অসম।